আমাৰ ডুবদৰ মজাৰ ভিতৰত আমগুৰি ষ্টেচনৰ পৰা লৈ নামতিয়ালি ষ্টেচনৰ মধ্যস্থলত কেইবাটাও ক্ৰচিং আছে। সেই ক্ৰচিংসমূহৰ ভিতৰত এটাও ক্ৰচিং আজিলৈকে হৈ উঠা নাই। আপোনালোকৰ জ্ঞাত আমি প্ৰেৰণ কৰিবই লাগিব। সঁচা অৰ্থত প্ৰধানমন্ত্ৰী কাৰ্যালয়ৰ তৰফৰ পৰা 404 আৰু 403 মাজত যিটো ডিষ্টেঞ্চ আছে, ডুবদৰ মজাৰ মাজেদি বৃহৎ এটা অঞ্চল পাৰ হৈ গৈছে। সেই অঞ্চলটোত মানে এটা ক্ৰচিঙৰ ওপৰত প্ৰধানমন্ত্ৰী কাৰ্যালয়ৰ যোগেদি তাত এটা চৰজমিন তদন্ত চলিছিল। 7 কিলোমিটাৰ অঞ্চলত কোনো মানে তাত ক্ৰচিঙৰ ব্যৱস্থা নাই। আৰু অদূৰ ভৱিষ্যতলৈ যদি ক্ৰচিং ৰেলৰ ব্যৱস্থাৰ ফালৰ পৰা হ'বলগীয়া হয়, 403 আৰু 404 মাজত যিটো ডিষ্টেঞ্চ আছে, সেইটো ৰেল বিভাগে চেঞ্চাছৰ ৰিপৰ্টত আমাক দিছিলে আৰু তাৰ নথিপত্ৰ আমাৰ আছে। সেই সময়ৰ ৰাজ্যসভাৰ সাংসদ আছিলে আমাৰ সেই সময়ৰ সাংসদ আছিলে কামাখ্যা প্ৰসাদ ডাঙৰীয়া আৰু ৰেল স্বতন্ত্ৰ মন্ত্ৰী আছিলে ৰাজেন গোহাঁইদেৱ। তেখেতলোকৰ জৰিয়তে ৰেল মন্ত্ৰী সুৰেশ প্ৰভু তেখেতৰ জৰিয়তে আমাৰ প্ৰধানমন্ত্ৰী কাৰ্যালয়লৈ আমি কাগজ পত্ৰ প্ৰেৰণ কৰিছিলোঁ 2015 চনতে। আৰু ইতিমধ্যে আমাৰ 24 ঘণ্টা পাৰ হওঁতেই তাৰ উত্তৰ আমাৰ হাতত কমিটিৰ হাতত আহি পৰিছিলে। গতিকে সেই তথ্য পাতিসমূহ আমি ৰেল বিভাগক দিছোঁ। ৰেল বিভাগৰ হাততো নিজস্ব হিচাপে আছে। অতি দুখৰ কথা আৰু পৰিতাপৰ কথা ধিক্কাৰ দিবলগীয়া হৈছে আমি কৃষি সমাজ আৰু গাঁৱলীয়া সমাজ হিচাপে সকলো অঞ্চলৰ ৰাইজে। কাৰণ আজিৰ পৰা 5 দিনৰ আগত কোনো কথা নাই বতৰা নাই, এটা 150 বছৰীয়া ৰেল ক্ৰচিঙৰ ওপৰত এটা আহি থকা ৰাস্তাৰ ওপৰত হঠাৎ দুই পাৰে বৃহৎ ৰেলৰ খুঁটা দি পেলাই মানুহ অহা যোৱা কৰাত বাধা সৃষ্টি কৰিছে। সেই পথটো ডুবদৰ মজাৰ অঞ্চলৰ বহু মানুহ পাৰ হৈ যায়। ছাত্ৰ ছাত্ৰীসকল কেইবাখনো কলেজলৈ যায়, বেমাৰীসকল যায়, বেপাৰ বাণিজ্য, কৃষকসকল সকলো সেই ৰাস্তাটো মধ্যস্থলৰ ৰাস্তা। গতিকে সেই ৰাস্তাটো অনতি পলমে জমিন তদন্ত কৰি পেলাই আৰবি ঢালাই নহ'লেও যিকোনো এটা ব্যৱস্থাৰ মাজেদি শিলপাতসমূহ আঁতৰাই দিব লাগে।